নমস্কাৰ বন্ধুসকল, আজি এইটো ভিডিঅ'ত আমি সেই চাৰিটা ৰাশিৰ বিষয়ে জানিম যাক আমি ভাগ্যৱান বুলি ক'ব লাগিব। ৰাশি চক্ৰৰ 12টা ৰাশিৰ প্ৰত্যেক ৰাশিৰে কিছুমান নিজস্ব গুণ আৰু বৈশিষ্ট্য আছে। তাৰ ভিতৰৰ এই চাৰিটা ৰাশিৰ কিছুমান গুণ আৰু বৈশিষ্ট্যই তেওঁলোকক আন ৰাশিতকৈ ভাগ্যৱান কৰি তোলে। এই তালিকাৰ প্ৰথমটো ৰাশি হ'ল মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। মংগল হ'ল এনাৰ্জি বা শক্তি আৰু পৰাক্ৰমৰ কাৰক গ্ৰহ। সেয়ে মেষ ৰাশিৰ জাতক এনাৰ্জেটিক বা ঊৰ্জাবান হয়। এওঁলোক দৃঢ় সংকল্পী আৰু জেদী হয়। নিজৰ দৃঢ়তাৰে এওঁলোকে জীৱনৰ সকলো ধৰণৰ সুখ উপভোগ কৰিবলৈ সামৰ্থৱান হয়। আপুনিও যদি মেষ ৰাশিত জন্মগ্ৰহণ কৰিছে, আপুনি নিজক ভাগ্যৱান বুলি ভাবিব পাৰে। এই তালিকাৰ দ্বিতীয় ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহও মংগল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে অন্য ৰাশিতকৈ ডিফাৰেণ্ট ধৰণৰ বা বেলেগ ধৰণৰ হয়। এওঁলোক নিজৰ মনৰ কথা কাকো নকয়। এওঁলোকে কাৰোবাৰ লগত বন্ধুত্ব কৰিলে মনে প্ৰাণে কৰে, কিন্তু ঠিক একেদৰে শত্ৰুতা কৰিলেও আপুনি গমেই নাপাব এওঁলোকে কি পৰিকল্পনা কৰিছে। এওঁলোক বহুত এনাৰ্জেটিক বা ঊৰ্জাবান হয়। বৃশ্চিকজাত ব্যক্তি প্ৰভুত্বপ্ৰিয়, আত্মনিৰ্ভৰশীল, স্বাধীন মনোভাৱী আৰু ইন্দ্ৰিয়াসক্ত হয়, যিয়ে এওঁলোকক ভাগ্যৱান কৰি তোলে। আপোনাৰ ৰাশি যদি বৃশ্চিক ৰাশি, আপুনিও এজন ভাগ্যৱান ব্যক্তি। তৃতীয় ৰাশিটোলৈ আহিছোঁ। তৃতীয় ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। মকৰ ৰাশিৰ ব্যক্তিয়ে নিজক কণ্ট্ৰল কৰিব জানে বা এওঁলোকৰ ছেল্ফ কণ্ট্ৰল আছে। এওঁলোক শক্তিশালী, কিন্তু নিজৰ শক্তি প্ৰদৰ্শন কৰি আনৰ ভুৱা প্ৰশংসা ল'ব নাযায়। এওঁলোক সংযমী, অভিমানী, শৃংখলাপৰায়ণ আৰু জ্ঞানী হয়। উচিত সময়ত উচিত সিদ্ধান্ত ল'ব এওঁলোক সদায় তৎপৰ থাকে। অধিপতি গ্ৰহ শনিৰ ফালৰ পৰা এওঁলোকে সকলো ধৰণৰ সুখ সুবিধা পায়। শনিৰ প্ৰভাৱ অনুসাৰে সকলো বস্তু এওঁলোকে অলপ দেৰিকৈ বা লাহে লাহে প্ৰাপ্তি কৰে। এওঁলোকৰ এনেধৰণৰ স্বকীয় গুণ বা বৈশিষ্ট্যই এওঁলোকক ভাগ্যৱান কৰি তোলে। পৰৱৰ্তী ৰাশিটোলৈ আহিছোঁ। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। এই তালিকাৰ অন্তিম ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰো অধিপতি গ্ৰহ হ'ল শনি। কুম্ভ ৰাশিৰ ব্যক্তি উদ্যমী আৰু অভিলাষী হয়। কুম্ভজাত ব্যক্তিয়ে নিজক শুদ্ধ প্ৰতিপন্ন কৰিবলৈ যিকোনো কামে কৰিব পাৰে বা যিকোনো পৰিস্থিতিৰে মুখামুখি কৰিব পাৰে। এওঁলোক আত্মপ্ৰত্যয়ী, সদা সতৰ্ক, গতিশীল আৰু জেদী হয়। কুম্ভজাত ব্যক্তি পৰোপকাৰী আৰু সুপৰিকল্পিতভাৱে এওঁলোকে কাম কৰি ভাল পায়। মকৰ ৰাশিৰ দৰে কুম্ভ ৰাশিজাত ব্যক্তিৰ গাতো শনিদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। এওঁলোকেও লাহে লাহে জীৱনত সফলতা অৰ্জন কৰে। এই চাৰিওটা ৰাশিৰ ব্যক্তিয়ে নিজৰ স্বকীয় গুণ আৰু বৈশিষ্ট্যৰ জৰিয়তে নিজক ভাগ্যৱান কৰি তোলে আৰু জীৱনৰ বাটত সফলতা দেৰিকৈ হ'লেও নিশ্চয় লাভ কৰে। বন্ধুসকল, ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিয়ে এটাই আনটোৰ পৰা পৃথক আৰু কিবা নহয় কিবা ক্ষেত্ৰত আনটোতকৈ উত্তম। পৰৱৰ্তী ভিডিঅ'ত আমি আন ৰাশিবিলাকৰ এনেধৰণৰ নিজস্বতা, গুণ বা বৈশিষ্ট্যৰ ওপৰত ভিডিঅ' বনাম। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কিপ ৱাটছিং এষ্ট্ৰ ব্ৰহ্মা। ধন্যবাদ।